করিমগঞ্জ হাঙ্গনি বদরপুর রেল স্টেশনাव কাইব্রি পিস্তল খবৈ রমজাখা খরকনwi sikla ককটিসল হরদাম যেহিতামো জরাবো বদরপুর থানি নাইমো থারক গাহাম বথাই মানখা রমজানা sikla রিমো ওংখা বিহার হাসনি সুমন কুমার ওমর বিশি লেজিচুকো তে বিকাশ তিওয়ারি ওমর বিশি থামसिनै সাইমানখা গুয়াহাটি আগরতলা ট্রেন মানিয়া आंगै বদরপুরনি কতাল স্রামজা কাইসা জায়জরা আসুক তমনি ইয়াগলো রেল স্টেশনनि নাইমো থারনি মকলক ক্লাইকে সামো সিত্রা ক্লাইनै রক খানা নাইখা হাইনি বাই নাইমো থারক খাপ্রুম লই ব্রনো রমখা Brwi bego rutugi manka kaibwrwi 7.65 pistol tei kai4 magazine 7.65 আজি ঘটনাটো হ'ল কি আমাৰ বদৰপুৰ জিআৰপিএছৰ চেকিং পাৰ্টিয়ে 1 নম্বৰ প্লেটফৰ্মত চেকিং কৰি থকা অৱস্থাত 1 নম্বৰ প্লেটফৰ্মৰ অভাৰব্ৰিজৰ তলত 3জন মানুহ সন্দেহযুক্ত অৱস্থাত বহি থকা দেখা পাই পিনি তেওঁলোকক হুটপুচ কৰিবৰ কাৰণে যাওঁতে এজনে পলাই গুচি যায় আৰু অন্য এজন লোক কাষতে থকা ৱালটো পাৰ হৈ যাওঁতে পৰি যায়। তাৰপিছতে আমাৰ মানুহে ইজনকো ধৰি মেলি তাৰ লগত থকাজনকো ধৰি মেলি আনে বস্তু কিছু উদ্ধাৰ হৈছে। বৰ্তমান আমি এতিয়া তদন্ত পৰ্যায়ত আছে, তেওঁলোকক হুটপুচ কৰি থকা হৈছে। তেওঁলোকৰ লগত 4টা 7.65 mm পিস্তল পোৱা গৈছে আৰু 15 জাই গুলি পোৱা গৈছে। আৰু তেওঁলোকৰ ওপৰত কিবা তথ্য পাইছে নেকি এতিয়ালৈকে? যোনজন পলাইছে তেওঁ মাষ্টাৰ মাইণ্ড কোন আছিলে 3জনৰ মাজত? এতিয়া তেওঁলোকক সোধা মতে যিজন পলাই গৈছে সেইজনেই বুলি কৈ আছে। ক'ৰ পৰা আহিছে বস্তুবিলাক? বিহাৰৰ পৰা আহিছে বুলি শুনিছোঁ। ক'ত লৈ যাব? আগৰতলাত লৈ যাব বুলি কৈ আছে। দুজনৰ নাম কি আছে ছাৰ? নামটো কি আছিলে? এজনৰ নাম আছিলে আপোনাৰ সুমন, যিজনৰ ধৰি অনা হৈছে এজন সুমন কুমাৰ। যোন দুজনক ধৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ নাম? যিজনক ধৰিবলৈ সক্ষম হোৱা হৈছে সেইজনৰ নাম হ'ল সুমন। আৰু এজন যিজন পলাই গৈছে তাৰ নাম আছিলে ইন্দ্ৰজিৎ বুলি কৈ আছে, ইন্দ্ৰজিৎ কুমাৰ বুলি কৈ আছে তেওঁ। মানে দুজনক ধৰা হৈছে, কৰাকৈ দুজন কৰা হৈছে। দুজনৰ নামটো সুন্দৰকৈ ক'ব, ভালকৈ গড় কৰ। ধৰা হৈছে